তো সবৰে কাম কৰি তোমাৰ কেনেকুৱা লাগিছে এতিয়া তোমাৰ? বহুত ভাল লাগিলে। ধীৰে ধীৰে যাদু যাদু জগাদা ভিডিঅ'টো আপোনালোকে চাই আছে এতিয়া বৰ্তমান সকলো ৰেষ্টত আছে। প্ৰথমে আমি আহিছোঁ আমাৰ এক্টৰ ছিংগাৰ ছাৰ, কি ক'ব এতিয়া আমাৰ মইনাকিও চেনেলত আপোনাৰ ভিডিঅ' ওলাই আছে। ভাগৰ লাগি আছে গোটেই দিনটো, দুদিন শ্বুটিং, তাৰ উপৰি ইহঁতে দেখিছে আপোনালোকে, ইহঁতে মোৰ মূৰটো চুবাই চুবাই শেষ কৰি পেলাইছে। অলপ আৰু অকণমান চুবালে ইহঁতে মোৰ পৰা মাৰ খাব, সেইকাৰণে আশা কৰিছোঁ। এইটো শ্বুটিং হৈছে, এইটো শ্বুটিঙৰ পৰা এতিয়া আমি আহি ৰেষ্ট কৰিছোঁ ঘৰত, আকৌ আমাৰ যাত্ৰা ষ্টাৰ্ট কৰিম। এই আমাৰ আপোনাৰ ফিলিংটো কি, ফিলিংটো কৈ দিওঁ। অনুভৱটো ভালেই, নিশ্চয় ভালেই অনুভৱ। একে মনৰ লগত মিলা মানুহবোৰে যেতিয়া গোট খাই পেলাই এটা কাম কৰা যায় তেতিয়া কামটো নিশ্চয় ভালেই হয়, আৰু কাম কৰিও ভাল লাগিলে। আৰু মই জানো আচলতে ক্ৰেডিটটো মই ইহঁতক দিয়াৰ আগত মই মোৰ নিজকে দিম, কাৰণ মই জানো মই মানুহ চিলেক্ট কৰিব মই জানো, আৰু সেইকাৰণে মই টপ ক্লাছ মানুহকেইটাক মই চিলেক্ট কৰি পেলাই হ'লেও সুখ পাইছিলোঁ, কোনো কথা নাই, সেইকাৰণে ষ্টক অকণ খাই দিছোঁ। তাৰ ভিতৰত আমি যাব বিচাৰিছোঁ আমাৰ এজন বন্ধু, এইয়া সাগৰে দুগৰে অৱস্থা নাই তেখেতৰ, কি ক'বা আজি তোমাৰ অনুভৱ কোৱা? চেছ এইজন চেছ একেবাৰে মোৰ দাঙিব পৰা নাই। যোৱাকালি ৰাতি হোটেলত 3টা বজালৈকে ব্যস্ত, এখেত ফোনত নহয় আচলতে, চৰি কামত ব্যস্ত, বহুতখিনি কাম কৰিছে, ল'ৰাই ভাল লাগিছে, তাৰ কাৰণে বহুতখিনি এই প্ৰজেক্টটোৰ কাৰণে উঠি পৰি লাগিছে, গতিকে তাৰ কাৰণে তেখেতক বহুত বহুত ধন্যবাদ। কিবা ক'বা নেকি? একো নকয় তো ঠিক আছে, আপোনাৰ নোলায়। আৰু এয়া আমাৰ ডাইৰেক্টৰ ছাৰ, সেই নকওঁ, ভাগৰ লাগিছে এতিয়া, কামবিলাক কৰিলোঁ। এতিয়া কি চাই আছে নাজানো, কি মইনাকি চেনেলত চাই আছে, ঠিক আছে বাৰু, বিশেষ একো নকওঁ। ষ্টাৰ বাজাৰ চেনেলটো আনছাবস্ক্ৰাইব কৰিব আৰু লখিমপুৰ বেংক চেনেলটো আৰু এজন আছে আমাৰ লগত বিশেষ ব্যক্তি, যিজনে সম্পূৰ্ণৰূপে এই আমাৰ এই ভিডিঅ'টোৰ বহুতখিনি দায়িত্ব তেখেতে অৰ্পণ কৰিছে, কিন্তু তেখেতে দায়িত্বৰ নামত সম্পূৰ্ণৰূপে ফালৰি মাৰিছে। তেখেতে দায়িত্বৰ নামত দায়িত্ব তেখেতৰ মানে কি বুলি কয়, এইবোৰ পাল মাৰিছে, মানে পাল মৰা মানুহজন আছে আমাৰ লগত, তেখেতৰ ওচৰলৈ আহিছোঁ। এয়া তুষাৰ, চিনাকি কৰিবৰ প্ৰয়োজন নাই, লখিমপুৰ বেংকৰ অন্যতম এজন সদস্য। এনেই কি ক'বা তোমাৰ আজি, মানে আজি নহয় আচলতে, এই দুদিনীয়া যিটো আমাৰ জাৰ্ণি, আমাৰ যিটো প্ৰজেক্ট, ইয়াৰ মানে সকলোখিনিৰ ভিতৰত তোমাৰ আনছাবস্ক্ৰাইব নামাৰিব, ইমান বেয়া কাম নকৰিব, তাতকৈ অলপ বেছি বেয়াকৈ ৰিপৰ্ট মাৰিব। না মই মোৰ চেনেলৰ কাৰণে ভিডিঅ' বনোৱাই নাই। নেক্সট এইজন শকত আগত কেটেঙা মানুহটো, কি ক'বা তোমাৰ অনুভৱ কোৱা? মুখত তেখেতৰ বৰ্তমান ভিৰ লাগি আছে, জাম লাগি আছে, ট্ৰেফিক জাম, গতিকে তেখেতে একো ক'ব নোৱাৰে, বেয়া নাপাব। নেক্সট আমাৰ আহে ব্যস্ত হৈ আছে, ছাৰ কি ক'ব? মোৰ ক'বলগীয়া একো নাথাকিলে, তোমাক দেখিলে একো ক'বই মন নাযায়। আজিৰ এই যিটো আমাৰ প্ৰজেক্টটোত আমাৰ এক্ট্ৰেছ আমাৰ লগত আছে, হিৰ'ইন, কেনেকুৱা তোমাৰ এই প্ৰজেক্টটোত কাম কৰি যিমান ডাঙৰ কৰিছা, লখিমপুৰ বেংকষ্টাৰ আছে, ইমান ধুনীয়া ধুনীয়া মানে ভাল মানুষ্য দাহত আছে, তো চবৰে কাম কৰি তোমাৰ কেনেকুৱা লাগিছে এতিয়া? বহুত ভাল লাগিলে। বহুত ভাল লাগিলে, বহুত বেছি ভাল লাগিলে, আৰু মানে এটা শব্দত প্ৰকাশ কৰি দিছে যে বহুত ভাল লাগিলে, গতিকে আপোনালোকে ফুলনি মানে আপোনাৰ গানটো ভাল লাগিলে, ফুলনি মানে ভাল লাগিলে বোলে। বাকী ক্লাছ 10ত পঢ়ি আছে, সৰু ছোৱালী, হ'লেও বহুত ধুনীয়া এক্টিং কৰে, চাব। ইহঁতৰ ভিডিঅ'টো মোৰ চেনেলতে আহি আছে, গতিকে চাব প্লিজ। লগত আছে দাদা, যিয়ে আমাক কষ্ট কৰি আজি দিনটো, আজি নহয় আচলতে কালিৰ পৰা আমাৰ লগত উঠি উপৰি লাগি আছে তেখেতে। প্ৰভাৱ বৰুৱা। প্ৰভাৱ বৰুৱা, কি ক'ব দাদা? আপোনালোকলৈ যথেষ্ট, মই কি ক'ম আৰু, ৰাজা যথেষ্টখিনি আপোনালোকৰ কাৰণে কষ্ট কৰিছে, আৰু ল'ৰাটোক আপোনালোকে ছাবস্ক্ৰাইব কৰিব, যাতে ল'ৰাটোৱে আৰু আগবাঢ়িব পাৰে। যথেষ্ট মৰমীয়াল ল'ৰা, আৰু কথা বতৰাও ভাল, ব্যৱহাৰ পাতিও ভাল। এতিয়া আমাৰ সেয়াই আৰু, মোক অকণমান সেইদিনাখন ক'লে তেখেতে অকণমান হেল্প এটা কৰি দিলোঁ, অকণমান হেল্প কৰি দিলোঁ। আজি 2 দিন ধৰি আছোঁ লগতে, সম্পূৰ্ণৰূপে লাগি আছে, লাগিয়ে থাকিব, আৰু ভৱিষ্যতেও থাকিব দাদা আমাৰ লগত বহুত। গতিকে ধন্যবাদ থাকিলে দাদা, আপুনি ইমানখিনি আমাৰ লগত সহযোগ আগবঢ়োৱাৰ বাবে বহুত বেছি ধন্যবাদ, থেংক ইউ। শেষত একেবাৰে আৰু কোনোবা থাকিলে নে? নহয় নহয়, আৰু একেবাৰে শেষত এই চেনেলটোৰ অনাৰ এখেতক সুধিব বিচাৰিছোঁ,
কি ক'বা তোমাৰ অনুভৱ কোৱা এতিয়া তুমি এইটো চেনেলৰ গৰাকী তুমি আজি গতিকে তোমাকে মই লৈছোঁ বাইক চ' D11 প্ৰডাকশ্যনৰ কাম কৰি ভাল লাগিলে বিশেষকৈ আমাৰ ৰাজা যিভাগে এতিয়া এংকৰিং কৰি আপোনালোকক আমাৰ এক্টৰ বা এই D11 প্ৰডাকশ্যনৰ কৰ্মকৰ্তাসকলক কিভাগে ইণ্ট্ৰডিউচ কৰিলে সেই অনুভৱ কিভাগে আপোনাক কেনে লাগিলে কমেণ্টত কৰি জনাব এই D11ৰ অ'নাৰ এণ্ড বাউন্সাৰ আৰু প্ৰডাকশ্যন বিশেষকৈ শেষত এটাই ক'ব বিচাৰোঁ যে আমি চবেই মিলিজুলি চৰকাৰে কাম কৰি ভাল পাওঁ আৰু একেলগে একে মনৰ মানুহে একেলগে কাম কৰি ভাল পাওঁ কাৰণে কামবোৰ ভাল হয় আৰু আপোনালোকেও তেনেধৰণে চিন্তা চৰ্চা কৰি পেলাই গানটো যিটো আমি কাম কৰিলোঁ যিবোৰ প্ৰজেক্ট আমি কৰোঁ সেইবিলাক ভালকৈ চিন্তা চৰ্চা কৰি ভালকৈ চাব আশা কৰোঁ আমি আপোনালোকক সেই মনোৰঞ্জনটো যিটো আপোনালোকে বিচাৰি আছে আমি দিব পাৰিছোঁ লগতে শেষত এটাই ক'ম মিষ্টাৰ ৰাজা চেনেলটো প্লিজ 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 যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আজিয়েই এই মুহূৰ্তত কৰক আৰু দ্বিতীয়তে এতিয়া লাগি থকা এতিয়া যিটো ভিডিঅ'টো য'ত হৈ আছে যিটো চেনেলত মইনা কিউ এই চেনেলটো প্লিজ যদি আজিলৈকে কৰা নাই ছাবস্ক্ৰাইব আজি প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰক থেংক ইউ ছ' মাছ চ' গাইজ যদিহে ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব যদিহে এতিয়ালৈকে মইনা কিউ নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বটনটো বজাই দিব কাৰণ সেইটো বেছি মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাউথ